তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এছাম ব্লগছ। তো গাইছ আমি তাৰমানে মাজতে দুদিনমান ভিডিঅ' দিব পৰা নাই, মানে মনত বেছি আপোনালোকে দিব পৰা নাই, মানে আমাৰ ৰমজান মাহ বসছি মানে গাইছ আমাৰ মাহ ৰমজান আহি গৈছে আৰু ক'ব গ'লে আপোনালোকে জানে যে আমি ৰমজান নথ কিয় কৰোঁ। আৰু আজি ক'ব গ'লে আমাৰ মানে ধৰক বহুত দিনৰ মূৰত যিটো ভিডিঅ' আনিছিল আমি বহুত দিনৰ মূৰত ভিডিঅ'টো আনিলোঁ আৰু তো আমাৰ মানে ৰমজান মাহৰ তাত মানে আমি প্ৰতিবাৰ এটা ভিডিঅ' কৰোঁৱে, আমাৰ এটা স্পেচিয়েল ব্লগ থাকে ৰমজান মাহত। এইটো মানে মোৰ এটা মানে ক'ব গ'লে এটা ৰমজান মাহৰ এটা ব্লগ। এমিল বা আজি এই ব্লগটো কি হ'বলৈ যাইছে মানে আপোনালোক আজি আমি তিনিটা তাৰমানে এফতাৰী কৰোঁ, লগতে আমি আজি ভিডিঅ'টো মানে এইখিনি টাইমত শেষ নহয়। আজি ৰাতি তাৰমানে কালি পুৱা গ'লে যাব ভিডিঅ'টো। মানে আমি চেহৰি কিনকে খাওঁ, মানে আমাৰ আপোনালোকে ভাবিব পাৰে আমি দিনটো লঘোনে থাকোঁ, মানে আমি মানে 5টা ৰাতি উঠিব লাগে। 5টা ৰাতি মানে হায়েষ্ট ধৰক আপোনালোকে 2টা বা 3টা সিমান টাইমত উঠি কিনে আমি চেহৰি খাওঁ। মানে কি আমাৰ মানে নিয়মতে বেছি নাই, জাষ্ট আমি ফ'ল' কৰিব লাগে যে আমি ধৰক এতিয়া আপোনালোকৰ মতেদি এইটো ভিডিঅ' যদি ধৰক কোনোবাই আমাৰ হিন্দু মোৰ লগ বন্ধু চাই আছে বা ধৰক মানুহটো যদি হিন্দু মুছলিম বুলি কথা নাই, মানে জাষ্ট মই কথাটো কৈছোঁ আপোনালোকে ধৰক যেনেকৈ ব্ৰত ৰাখে, এতিয়া ধৰক কিছুমানে ব্ৰতত ফল বা পানী খাব পাৰে, কিন্তু আমি মানে যিটো ব্ৰত ৰাখোঁ সেইটো মানে আমি একো খাব নোৱাৰোঁ। জাষ্ট আমি গধূলি যেতিয়া 6টা বাজিব সেই 6টাৰ পৰা খাব পাৰিম, তেতিয়াৰ মানে কণ্টিনিউ মানে যি খাই ইচ্ছা আৰু। কিন্তু পিছত আপুনি যেতিয়া ধৰক এতিয়া মোৰ বেকলাকে আমি ধৰক মাজতে উঠি কিনে আমি মানে এটা চেহৰি বোলা এটা বস্তু থাকে, সেই বস্তুটো আমি চেহৰিটো খাই কিনে তাতে ধৰক বিশেষ একো খাব নালাগে। আপুনি ভাত কল বা দালি এনেকৈ আপুনি কিবা অলপ আঞ্জা দি নেকি খালী হ'ল। কিন্তু লগতে গেছ এটা বস্তু খাব লাগিব, গাখীৰটো। সেইটো খালে আপুনি অলপ দিনটো মানে অলপ পাৱাৰ পাব। টিকি টিকি গেছ আমাৰ অলপমান কাম আছে, যিহেতু মানে মোৰ বেকলাক যে আজি এইটো ৰমজান স্পেচিয়েল ব্লগ যোনে যোনে চাই আছে সেইটো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু ভিডিঅ' যদি আনিছিলে আমাক ছাপোৰ্ট কৰক, যাতে আমি আপোনালোকৰ নতুন নতুন ভিডিঅ' দেখাব পাৰোঁ। আৰু এইবাৰ ঈদ ধামাকা হ'ব না কি কৈ দিয়ক। ঈদৰ কাৰণে লাইট পুৰা যোগাৰ কৰি দিছিল মানে আৰম্ভণি পৰা কৈছোঁ এইবাৰ। ঠিক আছে বলক আমি লৈ আহোঁ বস্তুখিনি। মিহল ভাই বুলি কিবা আনিব লগা আছে লৈ আহোঁ। বলক গাইছ চাই লওক ভিডিঅ'টো। চ' গেছ ফাইনেলি আমি আহি পালোঁ আৰু মিহল ভাই মানে বস্তুটো আনিছে ৰ'ব, আমি দেখাইছোঁ কি বস্তু। আৰু এই সেইফালে ক'ত আনিবলৈ যাইছে গেছ কয় আনিব গৈছে, ধৰিব পৰা নাই। ঠিক আছে চাই লওক ভিডিঅ'টো। আহিলা নে কিটো বলা বলা। চ' গেছ ফাইনেলি বস্তুখিনি লৈ আহিলোঁ, মানে মিহল ভাইখিনি লগাইছিল, মানে বিশেষ একো নাই, গাখীৰটো মানে ঘৰত খাবৰ কাৰণে। চ' গেছ বলক আমি অলপ ফুৰিব, আমাৰতো ৰমজান স্পেচিয়েল ব্লগ না, আৰু গেছ পূৰা এনজয় কৰক চাই কিনে। আৰু এতিয়া মোৰ লগত চাহিল ভাই। গেছ বলক আমি অলপ ফুৰিব, আমি সেইবাৰ যেনেকৈ কৈছিলোঁ ৰমজান ব্লগত ফুৰিব, এইবাৰ আমি অলপ মানে ফুৰিব বলক বজাৰ পাই। ঠিক আছে বলক চাই দিয়ক, পূৰা এনজয় কৰি লাইক কৰক, কমেণ্ট কৰক, যোনে যোনে আছে চেনেল নতুনকৈ সেইটো ছাবস্ক্ৰাইব কৰি দিয়ক। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया, बुरा है जमाना तू चल डगर न कर अगर मगर, कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर। ফাইনেলি আমি ফুৰিলোঁ মোৰ চাহিল ভাই কেনে দিছে। আৰু বাজাৰতে যে কিমান ধুনীয়া ধুনীয়া ৰসমলাই লৈছে, মই ভাবিছোঁ তোমাৰ কাৰণে আনো কেনে লাগিলে কচোন বাৰু। ঠিক আছে এটা কথা কৈ দিওঁ, যেতিয়া আমাৰ মানে ইফতাৰৰ সময় হৈ গ'ল, এতিয়া মানে ভিডিঅ' অলপ সময় বন্ধ থাকিব, কাৰণ সেইখিনি মানে ভিডিঅ' কৰিব মানে। আৰু যিহেতু ইফতাৰৰ সময় হৈ গ'ল, আমি আপোনালোক দেখাম যে ইফতাৰ তুমি কি খাওঁ। যোৱা বছৰো চাগে দেখাইছিলোঁ আপোনালোকে ভিডিঅ' চাই কিনে, চাওক এইটো ভিডিঅ'। আৰু এইটো ভিডিঅ'ত আপোনালোকে মৰম দিয়ক, যিটো মানে ৰমজান স্পেচিয়েল ব্লগ, ৰমজান বা ৰমজান আপোনালোকে যি কয় ৰমজান। তুমি ভাই আজি তোমালোকৰ ইফতাৰত দেখাবা, ময়ো দেখাম। মই যাওঁ যাওঁ এতিয়া ব'লা যাওঁ ব'লা গাইছ। ফুৰি কিনে একদম মজা লাগিল। বলক এতিয়া আমি ইফতাৰৰ টাইম হৈ গ'ল, চাই দিয়ক ভিডিঅ'টো কণ্টিনিউ কৰি। চ' গাইছ ফাইনেলি আমাৰ ইফতাৰৰ টাইম হৈ গ'ল, আৰু আমি বহি গ'লোঁ পূৰা ইফতাৰৰ মানে থালিখন লৈ কিনে। আৰু একদম পূৰা মানে ফল আছে, আৰু লগতে গাইছ বুট ফুলাৰী খেজুৰ, আৰু এইটো লগতে এইটো গাইছ মোৰ মেইন বস্তু গল্লা। ঠিক আছে আমি ইফতাৰটো কৰোঁ, বেছি সময় নাই ইয়াৰ। আমাৰ মানে আজান দিলে আমি ইফতাৰৰ মানে ষ্টাৰ্ট কৰোঁ, আৰু লগতে মোৰ ইয়াত গোটেই ফেমিলিটো। ঠিক আছে চাই ভিডিঅ'টো, আৰু লগতে আমি মিল ভাইটোৰ ইফতাৰ দেখি আছোঁ।
লগতে এইটো ভিডিঅ'তে একেলগে আৰু এইখিনি হৈছে আমাৰ ইফতাৰী গাইজ পূৰা এনজয় কৰক চাই কেনে আমি খাওঁ দিয়ক আজান দে আৰু 1 মিনিট আছে কি আইটেম বানাইছে মানে দেখা মাজি গোটাখিনি তো গাইজ চাই দিয়ক আপোনালোকে ফাইনেলি মোৰ জগাৰ আহি গ'ল বঢ়িয়াকৈ গোটাখিনি আছে তো গাইজ বৰ্তমান হোৱা নাই খাবৰ তো চাই দিয়ক ভিডিঅ'টো আপোনালোকে দেখুৱাইছোঁ আৰু গাইজ এতিয়া আমাৰ মেইন আইটেম ইফতাৰ হোৱাৰ পিছত গোটেইখিনি ফল ফুলাৰি খেজুৰখিনি খোৱাৰ পিছত এতিয়া আমি পোলাও আৰু মাংস খাম এছো গাইজ এইটো হৈছে আমাৰ চিকেন আৰু লগতে পোলাও আৰু গাইজ এইটো মোৰ মেইন আইটেম ইফতাৰ গাইজ পূৰা খাওঁ দিয়ক আৰু মজা লাগিছে চাই কিনে তাকে চালে নহ'ব খাব লাগিব তাকে চাই দিয়ক ভিডিঅ'টো ফাইনেলি পুৰা পেট ভৰি খাই ওলাই আহিলোঁ এতিয়া মানে ওলাব পৰা নাই ইমান খোৱা হৈছে আপোনালোকে গম পালে যে আমি ইফতাৰ কেনেকৈ কৰোঁ কেনে হ'ল ইফতাৰ তোমাৰ বঢ়িয়া হৈছে আৰু আপোনালোকক দেখিছোঁৱে মই মানে ক্লিপ কৰি পেলাই ক্লিপ লৈ কিনে দেখাই দিছোঁৱে চাম দিলে আপোনালোকে গমেই পাবই তো গাইজ এতিয়া মানে আমাৰ নামাজ পঢ়িব টাইম হৈ গ'লাকে মানে ইফতাৰ কৰা বহুত দেৰি হৈ গ'ল আমাৰ মানে এতিয়া নামাজৰ টাইম হৈ গ'ল নামাজ পঢ়োঁ আমাৰ মানে এটা নামাজ মানে এটা নাম আছে ৰমজান সেইটো আমি সেই নামটো তাৰ বাবে সেই নামাজটো আমি পঢ়োঁ ঠিক আছে আমি এতিয়া পঢ়ি কিনে আৰু দেখাইছোঁ নেকি তাকে চাওক ভিডিঅ'টো তো গাইজ ফাইনেলি আপোনাক কথাখিনি ক'লোঁ মানে এতিয়া আমি নামাজ পঢ়িব টাইম হৈছে যাব লাগে তো গাইজ আমি এতিয়া যাওঁ নাজানি ভাই আৰু মানে আমি এতিয়া আপোনালোক কৈছিলোঁ মানে আমাৰ 3টা বা আমি 2টা বজাত উঠিব লাগে উঠি কিনে আমি চেহেৰি খাব লাগে তো গাইজ চেহেৰি টাইমত আমি লগ পাইছোঁ চানি ভাইলৈ মই নাহিলেও চানি ভাইলৈ দেখাব না মই দেখি দিম আপোনালোকে চিন্তা নকৰিব মানে আমি চেহেৰিৰ নিয়ম নীতি সকলোৱে কৈ দিম চেহেৰিটো মানে ধৰক বেলেগ বিশেষ একো নাই আমি ৰাতি মানে আমি মানে যিটো মানে ব্ৰত ৰাখোঁ সেই ব্ৰতটো ৰাখিবৰ কাৰণে আমি এটা চেহেৰি বোলা নাম এটা বস্তু থাকে সেই মানে চেহেৰিটো আমি কৰিব লাগে আৰু অঁ তো গাইজ চাই যাওক ভিডিঅ'টো সেইকাৰণে আপোনালোকে নাভাবিব যে ভিডিঅ'টো ইয়াত শেষ হ'ল মানে আমি আৰু ৰাতি মানে 3টাত উঠিম উঠি কিনে তাতে মানে এটা আমি আপোনালোকক এটা ক্লিপ দেখাম যে আমাৰ মানে চেহেৰি কেনেকৈ কৰে এতিয়া আমি নামাজ পঢ়িব সময় হৈ গ'ল বহুত মানে আমাৰ 8টাৰ পৰা নামাজ আৰম্ভ হয় আৰু এতিয়া আপোনাৰ 7:30 হ'ল সেইকাৰণে চাই লওক ভিডিঅ'ৰ পৰা কণ্টিনিউ কৰে ইয়াত কোনো নাযাব মানে ভিডিঅ'টো এৰি কিনে কণ্টিনিউ চাই লওক গাইজ মই আহি আছোঁ চ' গাইজ এতিয়া ৰাতি হৈ গ'ল আৰু এতিয়া আপোনাৰ বাজিলে 12টা আৰু মই ঘুমাই আছোঁ আৰু গাইজ আমি 2 ঘণ্টাৰ পিছত উঠিবই লাগিব 3টা বজাত আৰু মোৰ ভাইটি ঘুমাই আছে ঠিক আছে ঘুমাওক চ' গাইজ আপোনালোকে চাব পাৰে এতিয়া আমাৰ ঘড়ীত কেতিয়া বাজিছে আৰু এতিয়া আমাৰ 3:30 আজি অলপ উঠাত দেৰি হ'ল বেয়া নাপাব এতিয়া আমি শ্বেয়াৰ কৰি দিয়ক চাই দিয়ক ভিডিঅ'টো চ' গাইজ ফাইনেলি আপোনালোকে ভিডিঅ'ত চালে এতিয়া মানে ৰাতিৰ বাজিছে 3:30 আৰু গাইজ এতিয়া মই বৰ্তমান আমাৰ চোতালত মানে শ্বেয়াৰ কৰোঁ বুলি ওলাইছোঁ তাকে চাই দিয়ক ভিডিঅ'টো মানে আমি শ্বেয়াৰ কি খাওঁ মানে সেইটো দেখাম মানে গাইজ বিশেষ একো নাই মানে দেখাইছোঁ ভিডিঅ' চাই দিয়ক গাইজ ভিডিঅ'টো আৰু এটা লাইক কৰি দিয়ক আৰু গাইজ এই ৰাতি কিনে মোৰ ঘুমটিত মানে এতিয়াও ঘুমটি লাগি গৈছে মোৰ মুখত মিল উঠিছে নে বোধহয় নাজানো উঠিছে বোধহয় আমি সকলো পুৱা লগ পাইছোঁ এতিয়াকে চাই দিয়ক ভিডিঅ'টো আমি বোলো এতিয়া আমি শ্বেয়াৰখিনি কৰোঁ চ' গাইজ ফাইনেলি আমি এতিয়া বৰ্তমান শ্বেয়াৰ কৰিছোঁ আৰু গাইজ আমি শ্বেয়াৰত বিশেষ একো নহয় অলপমান আঞ্জা আৰু ভাত খাওঁ যাতে আমি গোটেই দিনটো ষ্ট্ৰং ফিল কৰোঁ আৰু গাইজ লগতে মোৰ ভাইটি আৰু মোৰ মা তাকে চাবলৈ আমি শ্বেয়াৰটো কৰি কিনে আমি ডাইৰেক্ট পুৱা লগ পাইছোঁ ভিডিঅ'টো ইয়াত শেষ হোৱা নাই আমি পুৱা শেষ কৰিম ভিডিঅ'টো তাকে চাই থাকক কণ্টিনিউ কৰি গাইজ গুড মৰ্ণিং চিক মানে ধৰক ভিডিঅ'টো আমি যোৱাকালি আৰম্ভ কৰিছিলাকে চেক কৰিম মানে আজি এতিয়া শেষ কৰিম পুৱাই মানে যোৱাকালি আৰম্ভ কৰিছিলোঁ আৰু আজি মানে ৰাতিলৈকে ভিডিঅ'টো পুৰা কণ্টিনিউ চলি আছে আমি আপোনালোকক দেখালোঁ যে ইফতাৰ কেনেকৈ কৰে আৰু চেহেৰি কেনেকৈ কৰে গতিকে আপোনালোকে মানে ধৰক আমাৰ মুছলমান ধৰ্মৰ মানে যিটো মানে ৰমজান মাহ ভিতৰত হয় তাতে মানে গোটেইখিনি মানে নিয়ম ভিডিঅ'ৰ দ্বাৰা দেখাই দিলোঁ চৰকাৰে আপোনালোকে বুজি পাইছে চাগে যদি বুজি পোৱা নাই আৰু সোধক আমি মানে বেলেগকৈ এটা ভিডিঅ' কৰি কিনে আপোনালোকক দেখাই দিম সেইকাৰণে যদি এইটো ভিডিঅ' ভাল লাগিছে মানে এইটো আমাৰ মানে এটা ৰমজান স্পেচিয়েল ব্লগ আমি প্ৰতি বছৰে কৰোঁ আৰু আমি যোৱা বছৰো কৰিছোঁ এইটোত বহুত ভিজ পাইছোঁ আৰু আমি এইটোতো আশা কৰিছোঁ যে এইটোত আমি বহুত ভিজ পাওঁ আৰু আমাৰ আৰু নতুন নতুন ভিডিঅ' আহিছে ক'ব গ'লে ঈদ স্পেচিয়েল ব্লগ আৰু মাজতে আমি তাৰ মানে ৰমজান স্পেচিয়েল এটা ব্লগ কৰিম মানে এইবাৰ আমাৰ দুটা হ'ব ফাৰ্ষ্ট পাৰ্টটো গেল আৰু ছেকেণ্ড পাৰ্ট আহিছে তাকে আপোনালোকে লাইক কৰক কমেণ্ট কৰি শ্বেয়াৰ কৰক আৰু লগতে আমাৰ ছাপৰ্ট কৰি আছে যাতে আমি আপোনালোকৰ নতুন নতুন ভিডিঅ' আৰু ব্লগ দেখাব পাৰোঁ ঠিক আছে ভিডিঅ'টো ইয়াতে শেষ হ'ল আৰু গেছ মোৰ বহুত ধুনীয়া লাগিছে যাওঁ গেছ পুৰা পুৱা হৈ গ'ল ঠিক আছে মই আছোঁ মানে অলপমান মই বেলেগ জেগাত ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক ঠিক আছে থেংক ইউ এগেইন ঠিক আছে থেংক ইউ এণ্ড হেপী ৰমজান Yeah.